নমস্কাৰ, মই এতিয়া হাঁহৰ মাংস বনাবলৈ লৈছোঁ। মই কেৰাহীত তেল দিছোঁ। এতিয়া মই দিম গোটা জিৰা অলপমান, মই এতিয়া দিবলৈ লৈছোঁ ডাঙৰকৈ কাটি থোৱা 3টা পিঁয়াজ কুচি। পিঁয়াজকেইটা মই তেলত দি দিছোঁ। পিঁয়াজখিনি মই ভাজি লৈছোঁ অলপ ৰঙচুৱা হোৱালৈকে। তাৰ পাছত মই দি দিছোঁ 4টা কেঁচা জলকীয়া আৰু 3খিলা তেজপাত। তাৰ পাছত দিম মই পিচি থোৱা ৰচুন আদাৰ পেষ্ট। তাৰ পাছত মই ভালকৈ লৰাই থাকিম ৰঙচুৱা হোৱালৈকে। ৰঙচুৱা হোৱালৈকে মই ভাজি আছোঁ। আকৌ মই ৰঙচুৱা হোৱালৈকে ভাজিছোঁ, লৰাই দিছোঁ অলপ। তাৰ পাছত মই এটা কাটি থোৱা বিলাহী পিঁয়াজৰ লগত দি দিছোঁ আৰু ধুনীয়াকৈ মই লৰাইছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ আহিছে। আকৌ মই পিঁয়াজখিনি লৰাই দিছোঁ ভালদৰে। পিঁয়াজখিনি মই ভালদৰে আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া মই হাঁহৰ মাংসখিনি দিছোঁ। মই মাংসখিনিতে ধুনীয়াকৈ লৰাই দিছোঁ। ভালদৰে মাংসখিনি মই লৰাই এতিয়া মই সোৱাদ অনুযায়ী নিমখ দিম আৰু হালধি দি দিম। হালধি দি ভালদৰে লৰাই 10 মিনিটৰ কাৰণে ঢাকি থ'ম। এতিয়া মই 10 মিনিট সিজিবলৈ দিম। এতিয়া 10 মিনিট হৈ গ'ল। মই মাংসখিনি আকৌ লৰাই দিছোঁ।
মই এতিয়া দিছোঁ 1 চামুচ জিৰা গুড়ি পাউডাৰ, 1 চামুচ ধনিয়া গুড়ি পাউডাৰ দি ভালদৰে মই মাংসখিনি লৰাই দিছোঁ। এতিয়া মই কাটি থোৱা আলুকেইটা মাংসৰ লগত মিলাই দিছোঁ। মাংসখিনি দি আলুখিনি দি মাংসখিনি ধুনীয়াকৈ লৰাই দিছোঁ মই। এতিয়া মই 15 মিনিটৰ কাৰণে সিজিবলৈ দিম। 15 মিনিট হৈ গ'ল। এতিয়া মই মাংসখিনি ভালদৰে লৰাই দিছোঁ। দেখিছেনে বাৰু কিমান ধুনীয়াকৈ তেল ওলাইছে? দেখিয়ে যেন খাওঁ খাওঁ লাগিছে। মই এতিয়া দিছোঁ 1 চামুচ ৰেড চিলি পাউডাৰ দি মাংসখিনি ভালদৰে লৰাই দিম। মই দিছোঁ এতিয়া 1 চামুচ জালুকৰ গুড়ি দি মই ভালদৰে মাংসখিনি লৰাই দিম। মাংসখিনি দেখিয়ে কিবা ভাল লাগি গৈছে। এতিয়া মই অলপ গৰম পানী দিছোঁ আন্দাজমতে। ভালদৰে লৰাই 15 মিনিটৰ কাৰণে মই মাংসখিনি সিজিবলৈ দিম। 15 মিনিট হৈ গ'ল। মোৰ মাংসখিনি প্ৰায় সিজি গৈছে, আলুও সিজিলে। দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। ধুনীয়াকৈ উতলো আহিছে। গোন্ধটো যে ইমান ধুনীয়া ওলাইছে, গৰম ভাতৰ লগত খাই বহুত ভাল লাগিব। এতিয়া অলপ মই গৰম মছলা দি দিছোঁ। মাংসখিনি ভালদৰে লৰাই মোৰ মাংস ৰেডি। মোৰ মাংস ভাত ৰেডি। মোৰ যদি ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগে, লাইক কৰিব। মোৰ ৰেচিপিটো আপোনালোকে ঘৰত বনাই খাই চাব আৰু মোক জনাব কেনেকুৱা